হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল MS মিক্স ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। হয়, আজি আমি যাই আছোঁ বেলেগতকৈ বেলেগ এটা ভিডিঅ' লৈ। সেয়া হ'ল আমাৰ গাঁৱলীয়া ল'ৰা ছোৱালীসকলে ভিডিঅ' কেনেকৈ শ্বুটিং কৰে, সেই শ্বুটিঙৰ কিছু দৃশ্যবোৰ আপোনালোকক দেখাবলৈ আমি গৈ আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক আৰু চাওক আমাৰ গাঁৱলীয়া অঞ্চলৰ ল'ৰা ছোৱালীসকলে কেনেদৰে ভিডিঅ' কৰে। এয়া আমি ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ কাঠৰ দলং, এয়া কাঠৰ দলঙত নগৰপৰা শংকৰাজাৰ সমন্বয় ক্ষেত্ৰত আমি উঠিলোঁ। এয়া আমাৰ নগৰপৰাবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ বিষয়। আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ডাঙৰ বৃহৎ কাঠৰ দলং পাইছোঁ। এয়া আমাৰ নগৰপৰাবাসী ৰাইজৰ এক গৌৰৱৰ বিষয় বুলি আমি ক'ব পাৰোঁ। ডাইৰেক্ট আমি শ্বুটিঙলৈ যাই আপোনালোকক লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাওক। চ' ফাইনেলি আমি শ্বুটিঙৰ স্থানলৈ আহি পালোঁ। তো আপোনালোকক আমি পুনৰ শ্বুটিঙৰ স্থানলৈ লৈ যাওঁ। কিমান যে মজাৰ শ্বুটিং হৈ আছে না, চাওক না, অলপ চালেই ভাল লাগিব আপোনালোকক। এয়া চাওক, আমাৰ মাজত শ্বুটিং চলি আছে। এয়া চাওক, হিৰো আৰু হিৰইনৰ মাজত কথা বতৰা চলি আছে। তো উক্ত ভিডিঅ'ৰ লিংকটো আমাৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ডিছক্ৰিপশ্যনত চাৰ্চ কৰিলেই উক্ত ভিডিঅ'খন আপোনালোকে পাই যাব। হয়, এইজনে হ'ল কেমেৰামেন। কি সুন্দৰকৈ সি কেমেৰা চলাই আছে, চাওক না, কি সুন্দৰ কেমেৰামেন। এই যে কণ ভাইটি ভণ্টিসকলে পোখৰ ৰ'দৰ মাজত সিহঁতে শ্বুটিং কৰি আছে। এই শ্বুটিঙৰ ভিডিঅ'টো আপোনালোকে চাব, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু উক্ত ভাই ভণ্টিসকলক আপোনালোকে আগবাঢ়ি যোৱাৰ কাৰণে এটা সুবিধা প্ৰদান কৰিব। হয়, আমি আন এটা ভিডিঅ'ৰ শ্বুটিঙলৈ আহি পালোঁ। আপোনালোকক হয়তো আমি ইতিমধ্যে এই ভিডিঅ'ৰ শ্বুটিং ভিজুৱেলখিনি দেখালোঁ। এতিয়া যিবিলাক ল'ৰা ছোৱালীসকলে এই ভিজুৱেলখিনি কৰি আছে বা ভিডিঅ'টো কৰি আছে, সেইসকলৰ ল'ৰা ছোৱালীক আপোনালোকৰ সন্মুখত আমি চিনাকি কৰি দিবলৈ যত্ন কৰিম। এইজন মইনাক আপোনালোকে হয়তো চিনিবলৈ পাইছে। মইনা, তোমাৰ নামটো কি? হয়, এই যে আনজনক আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম। হয় বাবু, তোমাৰ নামটো কি? হয়, আৰু এজন অভিনেতা আমাৰ মাজত আছে। মইনা, তোমাৰ নামটো কি আছিল? হয়, অৱশেষত শেষৰজন যি অভিনেতা, সেই অভিনেতাজনক আমি দেখাবলৈ যত্ন কৰিম। মইনা, তোমাৰ নামটো কি? ঠিক আছে, তোমালোকৰ কাৰণে আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমি চেনেলৰ যিবিলাক মালিক, চেনেলৰ যিটো মালিক স্বত্বাধিকাৰী, এই স্বত্বাধিকাৰীৰ লগত আপোনালোকক পৰিচয় কৰাই দিবলৈ আমি যত্ন কৰিম। এইজন হ'ল চেনেলৰ স্বত্বাধিকাৰী। দাদা, প্ৰথমে আপোনাৰ খবৰ কি? মোৰ খবৰ ভালে আছে। আপোনাৰ চেনেলৰ নামটো কি আছিল? আমাৰ চেনেলৰ নাম হ'ল MS মিউজিক ষ্টুডিঅ'। আপোনালোকে কিমান দিন ধৰি এই চেনেলত কৰ্মৰত হৈ আছে? আমি প্ৰায় একমাহ হ'ল আমি ভিডিঅ' বনাই আছোঁ। আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা টাইপৰ হয়? আমাৰ ভিডিঅ' কভাৰ ভিডিঅ' হয়। এই মুহূৰ্তত যিহেতু দৰ্শকসকলে আপোনাক চাই আছে, আপোনাৰ চেনেলটোৰ নামো শুনিলে, এতিয়া দৰ্শকসকলক আপুনি কি অনুৰোধ জনাব? দৰ্শকক আমি এইটোৱে অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো কমেণ্ট, লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে আৰু আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰে যাতে। হয়, ঠিক আছে। এই মুহূৰ্তত আপোনালোকক আমি জনালোঁ, ডিছক্ৰিপশ্যনত লিংকবোৰ দিয়া থাকিব। এই লিংকবোৰক আপোনালোকে খুজিলেই উক্ত ভিডিঅ'বোৰ আপোনালোকে পাই যাব। চ' ফাইনেলি আমি শ্বুটিঙৰ স্থান এৰিলোঁ আৰু আমাৰ লক্ষ্য স্থানৰ ফালে আমি যাত্ৰা কৰিলোঁ। এয়া আমাৰ গাড়ীৰ তেলেই শেষ হ'ল নেকি, অলপ তেল চেল ভৰাই লওঁ। আপোনালোকে অলপ অপেক্ষা কৰক, তেল ভৰাৰ পিছত আপোনালোকক আমি লগ পাই আছোঁ। চ' ফাইনেলি আমাৰ গাড়ীৰ তেল ভৰোৱা শেষ হ'ল। এতিয়া আমাৰ লক্ষ্য স্থানৰ ফালে আমি যাত্ৰা কৰিলোঁ। আজি আমাৰ ইমান কাম নাই, তথাপি আমি গোটেই দিন ঘৰতে বহি থাকি আমাৰ আমনি লাগে। সেইকাৰণে অলপ আমি বেলেগ স্থানলৈ ফুৰিবলৈ গৈ আছোঁ। চ' ফাইনেলি আমি হোটেল পাই গ'লোঁ। হোটেলত কিবা এটা খাই লওঁ, খোৱাৰ পিছত আকৌ আমি ঘৰলৈ যাত্ৰা কৰিম। যাৰ পোলাও বনাইছে, খালে আৰু খাবই মন যায়। বহুত মিষ্টি হৈছে, ভাল লাগিছে। দোকানদাৰীজনক আমি ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ পোলাও বনোৱাৰ কাৰণে। চ' বাই।